মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক অসমীয়া ব্যাকৰণৰ লিংগ আৰু ইয়াৰ প্ৰকাৰসমূহৰ বিষয়ে ক'বলৈ লৈছোঁ। যি শব্দৰ দ্বাৰা মতা মাইকী বা পুৰুষ মহিলা বুজায় তাকে লিংগ বোলে। লিংগ প্ৰধানকৈ 4 প্ৰকাৰৰ, যেনে পুংলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ আৰু উভয়লিংগ। পুংলিংগ, যিবোৰ শব্দই পুৰুষ বা মতাক বুজায় সেইবোৰ শব্দকে পুংলিংগ বোলে। যেনে ল'ৰা, দেউতা, বলদ, ছাত্ৰ ইত্যাদি। স্ত্ৰীলিংগ, যিবোৰ শব্দই স্ত্ৰী বা মাইকীক বুজায় তাকে স্ত্ৰীলিংগ বোলে। যেনে ছোৱালী, মা, চিউৰী, অধ্যাপিকা ইত্যাদি। ক্লীবলিংগ, যিবোৰ শব্দই পুৰুষ মহিলা বা মতা মাইকী একোৱেই নুবুজায় সেইবোৰকে ক্লীবলিংগ বোলে। এক কথাত ক'বলৈ গ'লে জড় পদাৰ্থসমূহেই হৈছে ক্লীবলিংগ। যেনে ঘৰ, দুৱাৰ, চকী, বিচনা ইত্যাদি। উভয়লিংগ, যিবোৰ শব্দই মতা মাইকী বা পুৰুষ মহিলা উভয়কে বুজায় সেইবোৰ শব্দকে উভয়লিংগ বোলে। যেনে মানুহ, গৰু, মাছ, চৰাই ইত্যাদি। এতিয়া আমি কিছুমান পুংলিংগৰ শব্দ স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰিলে কি হয় চাওঁচোন আহা। ৰজা, ৰাণী, ছাত্ৰ, ছাত্ৰী, ডমৰা, চেউৰী, বুদ্ধিমান, বুদ্ধিমতী, ডেকা, গাভৰু, খুৰা, খুৰী, মা, দেউতা, শিক্ষক, শিক্ষয়িত্ৰী, হৰিণ, হৰিণী, ৰাজকুমাৰ, ৰাজকুমাৰী, মহাশয়, মহাশয়া, সভাপতি, সভানেত্ৰী, নাতি, নাতিনী, বৃদ্ধ, বৃদ্ধা, অকৰা, আকৰি, বাঘ, বাঘিনী, পতি, পত্নী, ৰান্ধনী, ৰান্ধনী, দেৱ, দেৱী, শহুৰ, শাহু ইত্যাদি। আশা কৰোঁ আজি ভিডিঅ'টোৰ পৰা তোমালোকে লিংগৰ বিষয়ে কিছু হ'লেও বুজিব পাৰিলা। গতিকে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।